Hi everyone, welcome to my YouTube channel Niranjan Das Vlog Travel Life. আজি মই মাছ মাৰিলোঁ। কি মাছ মাৰিলোঁ আপোনালোকক দেখুৱাম। এই এখন জালখন অলপ মেল দিলোঁ আপোনালোক মেল দিলোঁ অলপ ভালকৈ মেল দিবি আছে নামন মেল দিওঁ এনেকৈ তাৰ পাই অলপমান শুই দিয়ক। আপোনাৰ এইটো আমাৰ নাই আসি মাছ লৈ আহিছিল তেতিয়াৰ পাই আপোনালোক দেখুৱাম আৰু আহি আছে। এতিয়া কি হেৰি বনাবি? এই বিহাৰাই দি বনাই দিবি, বঢ়িয়া লাগব খাই। চচৰি বনাই দিবি, খাই বঢ়িয়া লাগব। আপোনালোক মাছ এতিয়া দেখুৱাও। ইয়াতে মাছ মাৰিছোঁ মই। এই মুৰ্গীয়ে নহয়, এই চাওক এইটো বিকেট ডাঙৰ 1.5 কিলোমান হ'ব। বেছি জুম কৰিও ৰখোৱা নাই। ইয়াতে বাল্টিঙত আছে মোটামুটি আপোনাৰ এই 1 কেজিৰ ওপৰত হ'ব ৰূপচন্দা। এটা দাঙি দিওঁ তথাপিতো আপোনালোকক। এই চাওক এইয়া চান্দাটো, আপোনাৰ চান্দাটো ৰখি দিওঁ। এই চাওক জাপে আছে, চাওক কিমান ডাঙৰ জাপ আছে। ইয়াতে মোটামুটি 4-5টামান আছে চান্দা। এইটো এটা মোৰ ঘৰৰ খালৰ মাছ মোটামুটি। এই চাক তাৰ পাই জাপানী উঠিছোঁ, জাপানী কাৱৈ। এইটো জাপানী কাৱৈ ডাঙৰে হৈছে মোটামুটি, কিন্তু আমাৰ এইটো বেছি ডাঙৰ জাতৰ নহয়। এই চাক মাছ লৈ আছে আপোনাৰ এইটো বিকেট। এই ডাঙৰ চান্দাটো ৰখি দিছোঁ একবাৰ। ডাঙৰ চান্দাখনটো চাবি মুখত নধৰিবি, একদম ফালি পেলাব। এই চাওক আমাৰ নিজৰ খালৰ মাছ চাওক কিমান ডাঙৰ হৈছে, 1 কিলোৰ ওপৰত আছে এইটো মাছ। আপোনাৰ এইবিলাক জাপানী গিলা আছে, এই মিৰিগা বেছি ডাঙৰ হোৱা নাই। এইখিনি আপোনালোকক দেখালোঁ। কেনাই লাগিল মাছ চাই কিনে ক'ব আপোনালোকক, আৰু পিছত আগলৈকে আৰু দিম কিবা কিবি ভিডিঅ'। নাই কি কয় সামৰণি মাৰি দিওঁ আৰু। এতিয়া তাৰমানে কি মোৰ ঠাণ্ডাও লাগছি, গা পা ধুই কিনে যাওঁ। আজিলৈকে ৰাখোঁ, কমেণ্টত জনাব কেনে লাগে। নতুন মানুহ কোনোবা যদি আছে ছাবস্ক্ৰাইব কৰি দিব আৰু দেখা পাইলে। আমিও নতুন মানুহে, বেছি পুৰণ নহয়, অলপ আপোনালোকে আগবাঢ়াই নিয়াত সহায় কৰক আমাক। ৰাখিলোঁ, ধন্যবাদ।